ছাত্ৰীসকল আজি আমাৰ এই ভিডিঅ'টো আলোচনাৰ বিষয়বস্তু হৈছে দশম শ্ৰেণীৰ ঐচ্ছিক ভূগোল বিষয়ৰ ষষ্ঠ অধ্যায় ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোলৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু ই হৈছে দ্বিতীয় খণ্ড। ইতিমধ্যে প্ৰথম খণ্ডত আমি কুৱেশ্যন নম্বৰ 1 পৰা 4 লৈকে আলোচনা কৰিছোঁ। এই দ্বিতীয় খণ্ডত আমি কুৱেশ্যন নম্বৰ 5 to 10 লৈ আলোচনা কৰিম। গতিকে ছাত্ৰ ছাত্ৰীসকল ইমান পৰা যদি তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকন ক্লিক কৰিব নাপাৰিব যাতে আগন্তুক ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকা। চ' কুৱেশ্যন নম্বৰ 5 যদি আমি চাওঁ, ইয়াত আছে কুৱেশ্যন নম্বৰ 5ত সুধিছে ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্যবোৰ চমুকৈ লিখা। ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্যবোৰ আমি বিভিন্ন ধৰণে লিখিব পাৰোঁ। ইয়াত মই 5টা পইণ্টত উলিয়াই দিছোঁ ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্যসমূহ 5টা। যেনে নম্বৰ 1, ভাৰতবৰ্ষৰ বিশালতা, ভূ-প্ৰকৃতিৰ ভিন্নতা, উচ্চতাৰ পাৰ্থক্য, সমুদ্ৰৰ পৰা দূৰত্ব, মৌচুমী বায়ুৰ প্ৰভাৱ ইত্যাদি কাৰণৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষৰ অঞ্চল বিশেষ ভিন ভিন প্ৰকাৰৰ জলবায়ু অনুভূত হয়। গতিকে ই ভাৰতবৰ্ষৰ জলবায়ুৰ বৈশিষ্ট্য। ইট মিনছ ভাৰতবৰ্ষত ভিন্ন ভিন্ন প্ৰকাৰৰ জলবায়ু বিৰাজমান। ই ভাৰতবৰ্ষৰ জলবায়ুৰ এটা বৈশিষ্ট্য। ভাৰতবৰ্ষ প্ৰধানকৈ মৌচুমী জলবায়ুৰ অন্তৰ্গত দেশ। যদিও ভিন্ন ভিন্ন জলবায়ু আছে কিন্তু প্ৰধানকৈ মৌচুমী জলবায়ুৰ অন্তৰ্গত দেশ। ইয়াৰ গ্ৰীষ্মকাল উষ্ণ আৰু সেমেকা আৰু শীতকাল শীতল আৰু শুকান হয়। ভাৰতবৰ্ষৰ জলবায়ুৰ বৈশিষ্ট্য হয় গ্ৰীষ্মকাল উষ্ণ আৰু সেমেকা হয় সাধাৰণতে, আৰু শীতকাল সাধাৰণতে শুকান আৰু শীতল হয়। তৃতীয় বৈশিষ্ট্য হৈছে দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত গ্ৰীষ্মকালত উত্তৰ আৰু উত্তৰ পূব ভাৰতত প্ৰচুৰ বৰষুণ। ভাৰতবৰ্ষ উত্তৰ আৰু উত্তৰ পূব ভাৰতত প্ৰচুৰ বৰষুণ লাভ কৰে দক্ষিণ পশ্চিম মৌচুমী বতাহৰ কাৰণে। বৰষুণ হৈছে বতৰৰ জলবায়ুৰ এটা উপাদান। গতিকে যিহেতু এটা উপাদানৰ বতৰৰ জলবায়ুৰ এটা উপাদান হয়, যিহেতু এটা উপাদানক প্ৰভাৱিত কৰিছে দক্ষিণ পশ্চিম মৌচুমী বতাহে, গতিকে ই এক ভাৰতবৰ্ষৰ জলবায়ুৰ বৈশিষ্ট্য হিচাপে আমি গণ্য কৰিব পাৰোঁ। নম্বৰ 4, উত্তৰ পূব মৌচুমী বতাহৰ প্ৰভাৱত দক্ষিণ ভাৰতৰ পূব উপকূলত শীতকালত বৰষুণ হয়। ইও ভাৰতবৰ্ষৰ জলবায়ুৰ এটা বৈশিষ্ট্য হয়। শীতকালত ক'ত বৰষুণ হয়? দক্ষিণ ভাৰতত বৰষুণ হয়। দক্ষিণত কিহৰ কাৰণে হয়? উত্তৰ পূব মৌচুমী বতাহৰ কাৰণে। পঞ্চমতে হয় ভাৰতবৰ্ষৰ বছৰটোৰ ভিতৰত 4টা ঋতু অনুভূত হয়। শীতকাল, প্ৰাক বৰ্ষাকাল, বৰ্ষাকাল আৰু প্ৰাক শীতকাল। ইও হৈছে ভাৰতবৰ্ষৰ জলবায়ুৰ বৈশিষ্ট্য। চ' নম্বৰ 6 কুৱেশ্যন আছে মৌচুমী বায়ুৱে ভাৰতৰ জলবায়ুৰ ওপৰত কিদৰে প্ৰভাৱ পেলায় ব্যাখ্যা কৰা। মৌচুমী বায়ু বিশেষকৈ এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট। মৌচুমী বায়ুৱে ভাৰতবৰ্ষৰ জলবায়ুৰ ওপৰত কিদৰে প্ৰভাৱ পেলায়। যদি আমি চাওঁ ভাৰতৰ ক্ষেত্ৰত দেশখনৰ জলবায়ু আৰু মৌচুমী জলবায়ু বহু পৰিমাণে এটাক আনটোৰ বিকল্প ৰূপে বিবেচনা কৰিব পাৰি। ভাৰতীয় জলবায়ু বহু পৰিমাণে মৌচুমী বায়ুৰ দ্বাৰা নিয়ন্ত্ৰিত। মৌচুমী বতাহ ঋতুগত বতাহ। এই বতাহ বছৰৰ 2টা ঋতুত বলে, গ্ৰীষ্ম আৰু শীতকালত। সেয়েহে ভাৰতৰ জলবায়ু মৌচুমী বতাহৰ প্ৰভাৱক 2টা দিশেৰে বৰ্ণনা কৰে। এতিয়া মৌচুমী বায়ুৱে ভাৰতবৰ্ষৰ জলবায়ুত কিদৰে প্ৰভাৱ পেলায় আমি 2টা দিশেৰে বৰ্ণাব পাৰোঁ। 2টা পইণ্ট হিচাপে লৈ কিনে প্ৰথম পইণ্টটো লৈ ল'ব পাৰোঁ দক্ষিণ পশ্চিম মৌচুমী বতাহ। গ্ৰীষ্মকালত এই বতাহ ভাৰতৰ দক্ষিণ পশ্চিম অঞ্চলৰ আৰৱ সাগৰৰ ওপৰেৰে প্ৰবাহিত হৈ অহাৰ বাবে ইয়াক দক্ষিণ পশ্চিম মৌচুমী বতাহ বোলা হয়। বিশাল জলৰাশিৰ ওপৰেৰে প্ৰবাহিত হৈ অহাৰ বাবে দক্ষিণ পশ্চিম মৌচুমী বতাহে যথেষ্ট পৰিমাণে জলীয় বাষ্প কঢ়িয়াই আনে। এই জলীয়বাষ্পপূৰ্ণ বতাহৰ বাবে গ্ৰীষ্মকালৰ উত্তৰ ভাৰতৰ লগতে দক্ষিণ ভাৰতৰ পশ্চিম ঘাট পৰ্বতৰ পশ্চিম ঢালত আৰু উত্তৰ পূব ভাৰতত প্ৰচুৰ বৰষুণ হয় বা দিয়ে। গতিকে ই ভাৰতবৰ্ষৰ এইদৰে দক্ষিণ পশ্চিম মৌচুমী বতাহে ভাৰতবৰ্ষৰ জলবায়ুৰ ওপৰত প্ৰভাৱিত কৰে বা প্ৰভাৱ পেলায়। নেক্সটলি উত্তৰ পূব মৌচুমী বতাহ। শীতকালত ভাৰতৰ উত্তৰৰ বিশাল ভূভাগত সৃষ্টি হোৱা উচ্চ চাপ অঞ্চলৰ পৰা এই বতাহ প্ৰবাহিত হৈ অহাৰ বাবে ইয়াত জলীয়বাষ্প নাথাকে। যেতিয়া ভূভাগৰ পৰা প্ৰবাহিত হৈ আহিছে গতিকে ইয়াত জলীয়বাষ্প নাথাকে। সেয়ে এই বতাহে শীতকালত ভাৰতৰ উত্তৰ অংশত বৰষুণ দিয়াত বিশেষ ভূমিকা পালন নকৰে। যদিও ইয়াৰ এটা অংশ বংগোপসাগৰৰ ওপৰেৰে প্ৰবাহিত হৈ যাওঁতে কিছু জলীয়বাষ্প কঢ়িয়াই নি দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত শীতকালত বৰষুণ অনাত বিশেষ ভূমিকা পালন কৰে। গতিকে উত্তৰ পূব মৌচুমী বতাহে শীতকালত দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত বিশেষকৈ পশ্চিম ঘাট পৰ্বতৰ পূব ঢালত থকা ৰাজ্যসমূহত সাধাৰণতে বৰষুণ দিয়াত কিছু বিশেষ বৰঙণি আগবঢ়ায় উত্তৰ পূব মৌচুমী বতাহে। গতিকে এইদৰে মৌচুমী বতাহে ভাৰতবৰ্ষৰ জলবায়ু প্ৰভাৱিত কৰে। নেক্সট আমি চাওঁ নম্বৰ 7 হৈছে কি প্ৰকাৰৰ উদ্ভিদ ভাৰতবৰ্ষত পোৱা যায় চিত্ৰ আঁকি দেখুওৱা। এই কি প্ৰকাৰ আমি জানো আমাৰ কিতাপত উল্লেখ কৰা আছে 6 প্ৰকাৰৰ চিৰসেউজীয়া উদ্ভিদ, মৌচুমী উদ্ভিদ, কাঁইটীয়া মৰু উদ্ভিদ, তৃণজাতীয় উদ্ভিদ, বহুদ্বীপীয় উদ্ভিদ আৰু পাৰ্বত্য উদ্ভিদ। এইকেইটা অৱস্থিতি অনুসৰি যিটো আছে চিৰসেউজীয়া উদ্ভিদ তোমালোকে দেখিছে এই মেপখন যদি চোৱা চিৰসেউজীয়া উদ্ভিদ হৈছে এই গ্ৰীণ পৰ্চন, এইটো গ্ৰীণ পৰ্চন সেউজীয়া অংশখিনি। যদি চাওঁ আমি অসমৰ পৰা আৰম্ভ কৰি অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম এইখিনি অংশ, গোটেই মেঘালয়, তাৰপিছত পশ্চিমবংগৰ পূবৰ অংশ, তাৰপিছত এয়া দেখিছে তামিলনাডুৰ পূব অংশ, তাৰপিছত এই অংশটো যদি চাওঁ আমি ইয়াত আছে কেৰেলা, মহাৰাষ্ট্ৰ আছে,
গোৱা আছে হা অন্ধ্ৰপ্ৰদেশ আছে গতিকে এইসমূহৰ এই পশ্চিম ঢালত পশ্চিম উপকূলত ভাৰতবৰ্ষৰ পশ্চিম উপকূলটো এই চিৰসেউজীয়া উদ্ভিদ পোৱা যায় তাৰপিছত এই দেখিছে এয়া হৈছে মৌচুমী উদ্ভিদ এয়া হৈছে মৌচুমী উদ্ভিদ দেখি ভালে মানে বৃহৎ অঞ্চলত আগুৰি আছে মৌচুমী উদ্ভিদ তাৰপিছত এয়া হৈছে যদি একেবাৰে ওপৰত যদি চাওঁ এয়া হৈছে তোমাৰ পাৰ্বত্য উদ্ভিদ পাৰ্বত্য অঞ্চলত থকা পাৰ্বত্য উদ্ভিদ তাৰপিছত যদি চাওঁ তৃণজাতীয় উদ্ভিদ এইটো মৰু অঞ্চলৰ কাষৰী এই অঞ্চলত বৰষুণৰ পৰিমাণ যিহেতু কম হয় তৃণজাতীয় উদ্ভিদ ইয়াত পোৱা যায় তৃণজাতীয় উদ্ভিদ তাৰপিছত এইটো হৈছে কাঁইটীয়া উদ্ভিদৰ কাঁইটীয়া বা মৰু উদ্ভিদ যিহেতু ইয়াত মৰুভূমি আছে আমি জানো থৰ মৰুভূমি ইয়াত অৱস্থিত গতিকে ইয়াত মৰু উদ্ভিদ পোৱা যায় আৰু এই মোহনাসমূহত গংগা ব্ৰহ্মপুত্ৰ মোহনা অঞ্চলত বা গোদাবৰী কৃষ্ণা কাবেৰী মোহনা অঞ্চল আৰু এই অংশটো কিছু পৰিমাণে বদ্বীপীয় উদ্ভিদ দেখিবলৈ পোৱা যাব আমি যদি কওঁ বদ্বীপীয় উদ্ভিদ দেখিবলৈ পোৱা যায় গতিকে উদ্ভিদৰ ছটা প্ৰকাৰ হৈছে এইদৰে আমি চিত্ৰ আঁকি দেখুৱাব পাৰোঁ চ' নম্বৰ 8 ভাৰতত পোৱা উদ্ভিদৰ প্ৰকাৰবোৰ আলোচনা কৰে এতিয়া প্ৰকাৰবোৰ এটা এটাকৈ আলোচনা কৰিব লাগে ভাৰতত পোৱা প্ৰধান 6 প্ৰকাৰৰ উদ্ভিদ আলোচনা তলত আগবঢ়োৱা হয় নম্বৰ 1 চিৰসেউজীয়া উদ্ভিদ বাৰ্ষিক বৰষুণৰ পৰিমাণ 200 চেণ্টিমিটাৰতকৈ অধিক আৰু বাৰ্ষিক গড় উত্তাপ 25 চেলছিয়াছৰ পৰা 28 ডিগ্ৰী চেলছিয়াছ থকা অঞ্চলসমূহত চিৰসেউজীয়া উদ্ভিদ দেখিবলৈ পোৱা যায় অৰ্থাৎ বেছি বৰষুণ আৰু বেছি উষ্ণতা থকা অঞ্চলসমূহত চিৰসেউজীয়া উদ্ভিদ দেখিবলৈ পোৱা যায় অধিক উষ্ণতা আৰু অধিক বৰষুণৰ বাবে ডাঠ অৰণ্যৰ সৃষ্টি কৰিছে ওখ গছ বেত বাঁহ ঢেকীয়া আৰু লতাজাতীয় চাপৰ উদ্ভিদ দেখা যায় বছৰৰ কোনো ঋতুত এইবিলাকৰ পাত নসৰে ইয়াৰ মূল্যৱান গছসমূহৰ ভিতৰত চিচু চন্দন ৰবৰ আদিয়ে প্ৰধান ভাৰতবৰ্ষৰ পশ্চিম ঘাট পৰ্বতৰ পশ্চিম ঢাল অৰুণাচল হিমালয়ৰ নানমণিভাগ উজনি অসম মণিপুৰ মিজোৰাম পাৰ্বত্য অঞ্চল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ চিৰসেউজীয়া অৰণ্য দেখা যায় তাৰপিছত মৌচুমী উদ্ভিদ বাৰ্ষিক 100 পৰা 200 চেণ্টিমিটাৰ বৰষুণ আৰু গড়ে প্ৰায় 27 ডিগ্ৰী চেলছিয়াছ উষ্ণতাযুক্ত অঞ্চলসমূহত মৌচুমী উদ্ভিদ দেখা যায় কম বৰষুণৰ বাবে শীতকালত এই উদ্ভিদে পাত সলায় মৌচুমী উদ্ভিদ শাল চেগুন চিৰিজ চেচু অৰ্জুন শিমলু আৰু বিভিন্ন প্ৰজাতিৰ বাঁহ মৌচুমী অৰণ্যৰ প্ৰধান উদ্ভিদ এই অৰণ্যৰ অসম পশ্চিমবংগ বিহাৰ উত্তৰ প্ৰদেশ হিমাচল প্ৰদেশ আৰু হাৰিয়ানাৰ একাংশ মধ্যপ্ৰদেশ তামিলনাডু পশ্চিম ঘাট পৰ্বতকে ধৰি দাক্ষিণাত্য মালভূমিৰ পূব অংশ আৰু দক্ষিণ ভাৰতৰ ৰাজ্যকেইখনৰ সেমেকা অঞ্চলত সাধাৰণতে মৌচুমী উদ্ভিদ দেখিবলৈ পোৱা যায় তাৰপিছত আছে কাঁইটীয়া মৰু উদ্ভিদ বছৰি 50 চেণ্টিমিটাৰতকৈ কম বৰষুণযুক্ত মৰু অঞ্চলত কাঁইটীয়া জোপোহা উদ্ভিদ জন্মে অধিক উষ্ণতা বালিয়া মাটি আৰু পানীৰ অভাৱৰ বাবে এই অঞ্চলৰ উদ্ভিদৰ পাতবোৰ বহল নহয় গাটো আৰু কাঁইটীয়া হয় এই জাতীয় উদ্ভিদ ভাৰতৰ ৰাজস্থানৰ পশ্চিমাংশৰ থৰ মৰুভূমি আৰু পঞ্জাৱৰ দক্ষিণ পশ্চিম অঞ্চলত পোৱা যায় বিভিন্ন প্ৰকাৰৰ কেকটাছ একেচিয়া খেজুৰ বগৰী আৰু মৰু অঞ্চলৰ প্ৰধান উদ্ভিদ চতুৰ্থতে তৃণজাতীয় উদ্ভিদ যিবোৰ অঞ্চলত বছৰি 50 পৰা 100 চেণ্টিমিটাৰ বৰষুণ হয় তেনে ঠাইসমূহত তৃণজাতীয় উদ্ভিদ দেখা যায় এনে উদ্ভিদৰ ভিতৰত চাপৰ জোপোহা গছ নল খাগৰি ইকৰা আৰু ঘাঁহ আদি ঘাঁহজাতীয় উদ্ভিদ আৰু কাঁইটীয়া গছবনি প্ৰধান উত্তৰ ভাৰতৰ পঞ্জাৱ ৰাজস্থান পূব অংশ উত্তৰ প্ৰদেশৰ সমতল ভাগ আৰু দাক্ষিণাত্য মালভূমিৰ মাজভাগৰ অন্ধ্ৰপ্ৰদেশ কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ অংশ বিষয়ত এই উদ্ভিদ দেখিবলৈ পোৱা যায় তৃণজাতীয় উদ্ভিদ পঞ্চমতে আছে বদ্বীপীয় উদ্ভিদ উপকূলৰ বদ্বীপ অঞ্চলত এইবিধ উদ্ভিদ পোৱা যায় সাগৰৰ জোৱাৰৰ ফলত জমা হোৱা গেদ আৰু নদীয়ে জমা কৰা পলসুৱা মাটিৰ বাবে উপকূল অঞ্চলৰ ঠাই বিশেষ এই উদ্ভিদ জন্মে সাধাৰণতে এই উদ্ভিদক মেনগ্ৰোভ বুলি জনা যায় আৰু ইয়াক প্ৰধানকৈ গুজৰাটৰ কচ্ছ উপসাগৰ অঞ্চল গংগা ব্ৰহ্মপুত্ৰ বদ্বীপ অৰ্থাৎ সুন্দৰবন আৰু মহানদী গোদাবৰী কৃষ্ণা কাবেৰী নদীৰ বদ্বীপ অঞ্চলত পোৱা যায় বদ্বীপীয় উদ্ভিদৰ ভিতৰত সুন্দৰী তাল আৰু নাৰিকল এই গছেই প্ৰধান তাৰপিছত চাওঁ নম্বৰ 6 পাৰ্বত্য উদ্ভিদ পৰ্বতৰ উচ্চতা আৰু ঢালে জলবায়ুৰ ওপৰত প্ৰভাৱ পেলায় যিয়ে উদ্ভিদৰ ভিন্নতাৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায় নিম্ন হিমালয়ৰ 1000 মিটাৰ উচ্চতাৰ ঠাইসমূহত বাঁহ গছ শাল গছ আদিৰ ডাঠ মৌচুমী অৰণ্য দেখা যায় ইয়াৰ ঠিক উত্তৰৰ 1000 মিটাৰৰ পৰা 2000 মিটাৰ উচ্চতাৰ পাৰ্বত্য অঞ্চলত বহল পাতৰ ওখ আৰু সহজাতীয় চিৰসেউজীয়া উদ্ভিদ দেখা পোৱা যায় তাৰোপৰি 1600 পৰা 3000 মিটাৰ উচ্চতাত কাশ্মীৰৰ হিমাচল প্ৰদেশ উত্তৰাঞ্চল দাৰ্জিলিং আৰু ছিকিম হিমালয় অঞ্চলত দেৱদাৰুকে ধৰি বিভিন্ন সহজাতীয় গছৰ অৰণ্য দেখা যায় আৰু এইবোৰ হৈছে পাৰ্বত্য উদ্ভিদৰ উদাহৰণ চ' কুৱেশ্যন নম্বৰ 9 ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে এটি টোকা লিখিব কৈছে আমি জানো ভাৰতৰ জনসংখ্যা দ্ৰুত হাৰত বৃদ্ধি পাই আছে বৰ্তমান ভাৰতবৰ্ষৰ জনসংখ্যা প্ৰায় 140 কোটি 139 কোটি কিমান হৈ আছে নিয়াৰ এবাউট 140 crores যি কি নহওক চীনৰ পিছতে ভাৰতবৰ্ষ পৃথিৱীৰ দ্বিতীয় বৃহৎ জনবহুল দেশ
2011 বৰ্ষৰ লোকপিয়ল তথ্য অনুসৰি ভাৰতৰ জনসংখ্যা 121 কোটি 2021 চনৰ লোকপিয়ল নহ'ল, কিন্তু আমি 2011 বৰ্ষৰ তথ্যটো লৈছোঁ। আমাৰ কিতাপত 2001ৰ তথ্য আছে, কিন্তু আমি ইয়াত 2011 বৰ্ষৰ তথ্য দিয়া হৈছে, গতিকে 2011 বৰ্ষৰ তথ্য দিলে ভাল হয়। 2011 বৰ্ষৰ লোকপিয়ল তথ্য অনুসৰি ভাৰতৰ জনসংখ্যা 121 কোটি আৰু এই পৃথিৱীৰ মুঠ জনসংখ্যা 70.5%। বৰ্তমান সময় ভাৰতৰ এই বিশাল জনসংখ্যা আদিতে এনে নাছিল আৰু ভৱিষ্যতেও একে নাথাকে। সময়ৰ লগে লগে জনসংখ্যাৰ পৰিৱৰ্তন হৈ থাকে। জনসংখ্যাৰ হ্ৰাস বৃদ্ধি হোৱাকে জনসংখ্যাৰ পৰিৱৰ্তন বা পপুলেশ্যন চেঞ্জ বুলি কোৱা হয়। ফলত উল্লেখিত তালিকাৰ সহায়ত ভাৰতবৰ্ষৰ জনসংখ্যাৰ পৰিৱৰ্তন ধাৰা দেখুওৱা হৈছে। ইয়াত এখন তালিকা দি দিয়া হৈছে, তালিকাত কিদৰে ভাৰতবৰ্ষৰ জনসংখ্যাৰ পৰিৱৰ্তন হৈছে তাক দেখুওৱা হৈছে। তালিকা ভাৰতৰ জনসংখ্যা বৃদ্ধি ধাৰা 1901 পৰা 2011 বৰ্ষলৈকে আমাৰ কিতাপত দিছে এইটো তালিকা। খালি 2011 বৰ্ষৰ তথ্যটো মই ইয়াত এড কৰি দিছোঁ। 1901 চনত জনসংখ্যা আছিল 23.84 কোটি আৰু ই ক্ৰমান্বয়ে বাঢ়ি গৈ পিনে 2011 বৰ্ষত হ'ল 121 কোটি। তুমি নিশ্চয় 121 কোটি জনসংখ্যা হৈছে ভাৰতবৰ্ষত। তাত জনসংখ্যা বৃদ্ধিৰ হাৰ যদি চাওঁ, প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে কিমান বৃদ্ধি হৈছে, 100 জনৰ ভিতৰত কিমান বৃদ্ধি হৈছে আমি যদি চাওঁ 1901 পৰা 1911 চনৰ সময়ছোৱাত জনসংখ্যা বৃদ্ধি হৈছিল 5.74%, মানে প্ৰত্যেক 100 জনত বৃদ্ধি পাইছিল 5.74%। 1921 চনত 1921 ডেট মিনছ 1911 পৰা 1921 দশকত জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল বিয়োগ 0.32%। বিয়োগ 0.32। এই সময়ছোৱাত জনসংখ্যা বৃদ্ধি ঋণাত্মক আছিল। যদি বৃদ্ধিও যদি চাওঁ, এই জনসংখ্যা বৃদ্ধি যদি চাওঁ ঋণাত্মক -0.08 আছিল জনসংখ্যা সেই সময়ছোৱাত 1921। আৰু ইয়াৰ প্ৰধান কাৰণ আছিল সেই সময়ত ভাৰতবৰ্ষত দেখা দিয়া দুৰ্ভিক্ষ আৰু মহামাৰী, যাৰ কাৰণে বহু সংখ্যক লোক অনাহাৰে আৰু মহামাৰীৰ ফলত মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। দুৰ্ভিক্ষৰ ফলত অনাহাৰে আৰু লগতে মহামাৰীও দেখা দিছিল, গতিকে যথেষ্ট সংখ্যক লোক মৃত্যু হৈছিল। জন্মতকৈ মৃত্যুৰ পৰিমাণ বেছি আছিল। সেইকাৰণে সেই বছৰটো অৰ্থাৎ 1921 দশক 1911 পৰা 21 সময়ছোৱাত ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি ঋণাত্মক আছিল। 1941 চনত 31.85 কোটি আছিল আৰু জনসংখ্যা বৃদ্ধিৰ হাৰ ঠিক এইদৰে আছিল। যদি চাওঁ ইয়াৰ পিছৰ সময়ছোৱাত ক্ৰমান্বয়ে জনসংখ্যা বৃদ্ধি পাই গৈ আছে আৰু 2011 বৰ্ষত 121 কোটি হৈছে। কিন্তু এটা কথা ইম্পৰ্টেণ্ট, ইয়াত জনসংখ্যা বৃদ্ধিৰ হাৰ যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখিম জনসংখ্যা বৃদ্ধিৰ হাৰ যদি চাওঁ ক্ৰমান্বয়ে বাঢ়ি গৈ আছে 24.81, কিন্তু এই 1971 চনৰ পৰা কিন্তু ক্ৰমান্বয়ে আকৌ হ্ৰাস পাবলৈ আৰম্ভ হৈছে জনসংখ্যা বৃদ্ধিৰ হাৰটো যদি চাওঁ। যদি আমি জনসংখ্যা বৃদ্ধিৰ হাৰ চাওঁ, এয়া দেখিছে 1971 চনৰ পৰা 24.81 আছিল, তাৰপিছত 1981 চনত 24.64, 1991 চনত 23.85, 2001 চনত 21.35 আৰু 2011 বৰ্ষত 17.83% হৈছে। ক্ৰমান্বয়ে কিন্তু এই জনসংখ্যা বৃদ্ধিৰ হাৰ যিটো হাৰ সেইটো হাৰ কিন্তু কমি আহিছে, এইটো খুব ইম্পৰ্টেণ্ট। আৰু 2021 বৰ্ষত যদি চাওঁ, আমি যদি এতিয়া লেটেষ্ট তথ্য যদি চাওঁ, তেতিয়া ই জনসংখ্যা বৃদ্ধিৰ হাৰ কিমান জানানে? 14% যদি ধৰি ল'ব পাৰে, এই যে হ'ল 14%। ডেট মিনছ 17ৰ পৰা ডাইৰেক্ট 14 হ'ল। জনসংখ্যা বৃদ্ধিৰ হাৰটো কিন্তু লাহে লাহে কমি আহিছে আৰু ই এক শুভ লক্ষণ ভাৰতৰ দৰে এক বিশাল জনসংখ্যাৰ দেশৰ কাৰণে। জনসংখ্যা বৃদ্ধিৰ হাৰটো বৃদ্ধিৰ হাৰক ইয়াত এই গ্ৰাফৰ সহায়ত দেখুওৱা আছে, ৰেখাচিত্ৰ হয় কিদৰে 1911 চনত আছিল 5.74, 1921 চনৰ বিয়োগাত্মক হ'ল বিয়োগ 0.32। এইটো 1931 চনৰ তথ্য নাছিল, গতিকে 1941 চনত যদি চাওঁ 20 বছৰৰ কালছোৱাত জনসংখ্যা বৃদ্ধিৰ হাৰ আছে 26.74% আৰু ক্ৰমান্বয়ে 1951 চনত ই হ'ল 13.37%। তাৰপিছত ইয়াত লাহে লাহে বৃদ্ধি পাবলৈ ধৰিলে আৰু 1971 চনত পাই গ'ল তোমাৰ 24.81%। তাৰ পিছৰ সময়ছোৱাত কিন্তু ক্ৰমান্বয়ে কমি আহিছে আৰু 2011 বৰ্ষত জনসংখ্যা বৃদ্ধিৰ হাৰ হ'ল 17.80% আৰু 2021 বৰ্ষত হৈছে ই 14% বুলি আমি ধৰি ল'ব পাৰোঁ। যদি এৰাউণ্ড 14%, একজেক্ট ফিগাৰটো নাই, কিন্তু এৰাউণ্ড 14% জনসংখ্যা বৃদ্ধিৰ হাৰ। গতিকে ছাত্ৰ ছাত্ৰীসকল, জনসংখ্যা বৃদ্ধিৰ হাৰ এক খুব গুৰুত্বপূৰ্ণ, যদিও আমি জনসংখ্যা বাঢ়ি যোৱা দেখি আছোঁ, কিন্তু বৃদ্ধিৰ হাৰটো যদি চাওঁ ই কিন্তু লাহে লাহে কমি আহিবলৈ ধৰিছে আৰু ই এক খুব শুভ লক্ষণ ভাৰতৰ দৰে এক বিশাল জনসংখ্যাৰ দেশৰ কাৰণে। চ' ইয়াৰ পিছৰ শ্লাইডটোত চাওঁ, ইয়াত সেইখিনি কথাকে অলপ বৰ্ণনাত্মক আকাৰ লিখি দিয়া হৈছে। বিগত শতিকাৰ পৰা জনসংখ্যা বৃদ্ধিৰ ধাৰা লক্ষ্য কৰিলে দেখা যায় 1901 চনৰ পৰা ক্ৰমবৰ্ধমান হাৰত ভাৰতৰ জনসংখ্যা বৃদ্ধি পাই আহিছে। ব্যতিক্ৰম মাত্ৰ 1911 পৰা 1921 দশকৰ জনসংখ্যা। 1921 চনত জনসংখ্যাৰ ঋণাত্মক পৰিৱৰ্তনৰ কাৰণ আছিল সেই সময়ছোৱাত দেখা দিয়া দুৰ্ভিক্ষ আৰু মহামাৰী।
ইয়াৰ পৰৱৰ্তী সময়ত জনসংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে আৰু 1901 চনৰ 23.84 কোটিৰ পৰা বৃদ্ধি পাই 2011 বৰ্ষৰ 121 কোটি হৈছে। ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অৱশ্যে উল্লেখনীয়। জনসংখ্যা বৃদ্ধিৰ হাৰে জনসংখ্যাৰ পৰিৱৰ্তনৰ প্ৰকৃত ধাৰা প্ৰস্ফুটিত কৰে। ভাৰতৰ জনসংখ্যা বৃদ্ধিৰ হাৰ লক্ষ্য কৰিলে দেখা যায় 1941 চনৰ পৰা 1971 চনলৈ ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি পাই আহিছে। কিন্তু 1961-71 দশকত জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল 24.81%। ইয়াৰ পৰৱৰ্তী দশককেইটাত জনসংখ্যা বৃদ্ধিৰ হাৰ ক্ৰমাগতভাৱে হ্ৰাস পাইছে আৰু ই 2011 বৰ্ষত হ'ল 17.83%। ভাৰতবৰ্ষৰ এই ক্ৰমহ্ৰাসমান জনসংখ্যা বৃদ্ধিৰ হাৰ বৰ্তমান সময়ৰ বিশাল জনসংখ্যাৰ বাবে এক শুভ লক্ষণ বুলিব পাৰি। ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে জন্মৰ হাৰৰ তুলনাত মৃত্যুৰ হাৰ কম আৰু জনপ্ৰব্ৰজন। 10 নম্বৰ প্ৰশ্ন, জনসংখ্যা বিতৰণ ভাৰতৰ সকলো ঠাইতে কিয় সমান নহয় ব্যাখ্যা কৰা। ভাৰত পৃথিৱীৰ দ্বিতীয় বৃহৎ জনসংখ্যাৰ দেশ। বৰ্তমান দেশখনৰ জনসংখ্যা প্ৰায় 130 কোটিৰো অধিক। বিশাল জনসংখ্যাৰ দেশ যদিও ভাৰতৰ জনসংখ্যা বিতৰণ সমান নহয়। সকলো ঠাইতে জনসংখ্যাৰ বিতৰণ সমান নহয়। অসমান জনসংখ্যাৰ বিতৰণৰ কাৰণসমূহ প্ৰধানকৈ দুটা শ্ৰেণীত বিভক্ত কৰিব পাৰি। আমি ডাইৰেক্টলি লিখিব পাৰোঁ, এইদৰে দুটা শ্ৰেণীত বিভক্ত কৰি লিখিব পাৰোঁ। মই দুটা শ্ৰেণীত বিভক্ত কৰি দিছোঁ, প্ৰাকৃতিক কাৰক আৰু মানৱ সৃষ্ট কাৰক। প্ৰাকৃতিক কাৰকৰ ভিতৰত 3টা কাৰক দিছোঁ। বন্ধুৰতা নম্বৰ 1। বন্ধুৰতাৰ ভিন্নতা ভাৰতৰ জনসংখ্যাৰ বিতৰণৰ প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। ভাৰতৰ পাহাৰীয়া অঞ্চলৰ তুলনাত সমভূমি অঞ্চলসমূহত জনসংখ্যাৰ বিতৰণ ঘন। গংগা ব্ৰহ্মপুত্ৰ সমভূমি জনসংখ্যাৰ বিতৰণ অধিক হোৱাৰ কাৰণ ইয়াৰ বন্ধুৰতা সমান। আনহাতে পাহাৰীয়া অঞ্চলসমূহত জনসংখ্যাৰ বিতৰণ সেৰেঙা বা ইয়াৰ জনসংখ্যাৰ ঘনত্ব কম। সেইকাৰণে আটাইতকৈ যদি জনসংখ্যাৰ ঘনত্ব যদি ৰাজ্য কওঁ তেতিয়াহ'লে আমি ক'ব লাগিব অৰুণাচল প্ৰদেশ, আৰু সি হৈছে কি কাৰণে? ইয়াৰ বন্ধুৰতাৰ কাৰণে। নম্বৰ 2, জলবায়ু। ভাৰতৰ জনসংখ্যাৰ অসমান বিতৰণৰ আন এক কাৰণ হ'ল জলবায়ু। চৰম জলবায়ুযুক্ত অঞ্চলসমূহ যেনে থৰ মৰু অঞ্চল, হিমালয় পাৰ্বত্য অঞ্চল আদিৰ জনসংখ্যাৰ বিতৰণ সেৰেঙা। যিবোৰ অঞ্চলত জলবায়ু চৰম জলবায়ু মানে ঠাণ্ডাত অত্যাধিক ঠাণ্ডা, গৰমত অত্যাধিক গৰম, তেনে জলবায়ুত কিন্তু মানুহ থাকিব নোৱাৰে। গতিকে তেনে অঞ্চলতো জনসংখ্যা কম, আৰু তেনে অঞ্চল ভাৰতবৰ্ষত থৰ মৰু অঞ্চল, হিমালয় পাৰ্বত্য অঞ্চল আদিৰ জনসংখ্যা সেৰেঙা। আনহাতে সমভাৱাপন্ন জলবায়ু, য'ৰ জলবায়ু ভাল, তাত থকা অঞ্চলসমূহত জনসংখ্যাৰ বিতৰণ সাধাৰণতে ঘন দেখিবলৈ পোৱা যায়। নেক্সটলি মাটিৰ গুণাগুণ নম্বৰ 3। সাৰুৱা মাটি খেতিৰ বাবে উপযোগী। ভাৰতৰ গংগা ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলত জনসংখ্যাৰ বিতৰণ অধিক হোৱাৰ আন এক উল্লেখযোগ্য কাৰক হৈছে ইয়াৰ সাৰুৱা আৰু পলসুৱা মাটি। গতিকে এইদৰে প্ৰাকৃতিক কাৰকে ভাৰতবৰ্ষৰ জনসংখ্যাৰ বিতৰণত প্ৰভাৱ পেলাইছে। নেক্সটলি মানৱ সৃষ্ট কাৰক। উদ্যোগীকৰণ। উদ্যোগৰ অৱস্থিতিয়ে জনসংখ্যাক আকৰ্ষিত কৰে, আমি সকলোৱে জানো। যিবোৰ অঞ্চলত দ্ৰুত উদ্যোগীকৰণ হৈছে তেনে অঞ্চলৰ ৰাজ্যসমূহত জনসংখ্যাৰ বিতৰণ অধিক। উদ্যোগীকৰণত আগবঢ়া মহাৰাষ্ট্ৰ, গুজৰাট, উত্তৰ প্ৰদেশ আদি ৰাজ্যসমূহত জনসংখ্যা অধিক। আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ইয়াৰ বিপৰীত ছবি দেখা যায়, জনসংখ্যা কম, কাৰণ ইয়াত উদ্যোগো নাই। নগৰীকৰণ। দ্বিতীয়তে, নগৰীয় অঞ্চলত অধিক সা সুবিধা লাভ কৰিব পাৰে বাবে নগৰ অঞ্চলত স্বাভাৱিকতে জনসংখ্যাৰ ঘনত্ব অধিক। ভাৰতবৰ্ষত দ্ৰুত নগৰীকৰণৰ পৰিণামস্বৰূপে নগৰীয় অঞ্চলত জনসংখ্যাৰ ঘনত্ব অধিক আৰু গ্ৰাম্য অঞ্চলত ইয়াৰ বিপৰীতে ছবি দেখিবলৈ পোৱা যায়। নেক্সটলি যাতায়াত ব্যৱস্থা। উন্নত যাতায়াত ব্যৱস্থা থকা অঞ্চলত জনসংখ্যাৰ ঘনত্ব অধিক। সেয়েহে যাতায়াতৰ সকলো মাধ্যম উপলব্ধ অঞ্চলত সমভূমি অঞ্চলত জনসংখ্যাৰ বিতৰণ অধিক, আৰু যিবোৰ অঞ্চলত যাতায়াতৰ সকলোবোৰ মাধ্যম নাই, অৰ্থাৎ পথ পৰিবহণ হওক, ৰেল পৰিবহণ হওক বা জল পৰিবহণ বা বিমান পৰিবহণেই হওক, সকলো পৰিবহণৰ ব্যৱস্থা নাই, তেনে অঞ্চলত জনসংখ্যাৰ বিতৰণো কম দেখিবলৈ পোৱা যায়। গতিকে ছাত্ৰ ছাত্ৰীসকল, ইমান পাৰে তোমালোকে এই ভিডিঅ'টো চালা ধন্যবাদ জনালোঁ, আৰু ইয়াৰ পৰৱৰ্তী প্ৰশ্ন উত্তৰসমূহ পৰৱৰ্তী ভিডিঅ'ত দিম। তোমালোকে ভিডিঅ'সমূহ চাই থাকিবা। ধন্যবাদ।